এতিয়া মই আছোঁ শিৱসাগৰ যুৱদলত। প্ৰগ্ৰেম চলি আছে, তাকে চাম বুলি আহিলোঁ। ৰাতি হৈ আছে 8:30 বাজিছে এতিয়া। বাকী দেৰি নকৰোঁ, মই এতিয়া ভিতৰলৈ সোমাই যাওঁ ব'লক। সোমাই যাওঁ এতিয়া, দুৱাৰখন খুলি লওঁ। মানুহো বহুত আছে ভিতৰত। আজি প্ৰগ্ৰেম আছে স্পেচিয়েল, ফ্লৰিনা আহিব বুলি কৈছে কাৰণে বহুত মানুহ হৈ আছে ভিতৰত। ভাইটিটোৱে বহুত ধুনীয়া গান গালে, ভাল লাগিলে শুনি পিনে। মই বেছিকৈ গানটো নিদিলোঁ কাৰণ কপিৰাইট আহি যাব পাৰে কাৰণে মই গানটো বেছিকৈ দিয়া নহ'ল। বাকী ভাইটিয়ে যোনখিনি গান গালে বহুত ধুনীয়াই গালে। এইফালে এতিয়া চলি আছে অকণমান কথা বতৰা, তাৰপাছত ফ্লৰিনা বহি আছে সেইফালে জুম কৰি দেখাই দিছোঁ। সেইটো চকীত অলপ পাছত তাই নাচিব। কি খবৰ? নমস্কাৰ, কেতিয়া আহিলা এতিয়া? অ'কে, তোমাৰ প্ৰগ্ৰেম আছে নে ইয়াত কিবা? তুমি নাচিবা, অ'কে। শিৱসাগৰত নাচিবা পুৰা আজি ন? ইয়াত বঢ়িয়া, আজি ফালি দিবা পুৰা। অ'কে, লগ পাম পিছত। বঢ়িয়া। বহি আছে এইফালে। অলপ নাৰ্ভাছো হৈ থাকিব পাৰে কিন্তু নাচিবলৈ এইফালে। আমি মৰম যাচিছোঁ। বৰ ধুনীয়া ল'ৰাটো আৰু মই আমাৰ মঞ্চলৈ আদৰণি জনাইছোঁ। আপোনালোকৰ এটা হাতচুপিত অলপ কণ্টিনিউ কৰক, অলপ ডাঙৰকৈ কণ্টিনিউ কৰক, অলপ উকি চুকি কৰক। ফ্লৰিনা এনিটাইম জছত থাকে ন? যাচিছে পাৰ্থক এখনি গোলাম গামোচা। মই কিন্তু ফ্লৰিনাৰ কথা ক'ব নোৱাৰিম, মই তেনেকৈ কথা ক'ব কিন্তু নোৱাৰিম। ফ্লৰিনাৰ নিচিনা এজনী ছোৱালীক জন্ম দি আমাক সকলোকে গৌৰৱান্বিত কৰিছে। মই আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা এখনি গোলাম গামোচাৰে পিতৃক সম্বৰ্ধনা জনাবৰ কাৰণে, মৰম যাচিবৰ কাৰণে একচুৱেলি এটি স্মাৰক মই পিতৃ আৰু মাতৃ দুয়োগৰাকীৰ হাতত একেলগে উঠাই তুলি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ অ'কে, ভাতো খাই ল'লোঁ ইয়াত আহি, আৰু ফ্লৰিনাই নাচিলে, মজা লাগিলে চাই, একদম বঢ়িয়া ফালি দিলে, একদম পুৰা জোচ তাই বহুত ভালকৈ নাচিলে, ভাল লাগিলে। আহিলে যুৱদলত দাদা এজনে মাতিলে কাৰণে মই আহি গ'লোঁ আৰু
টাইম চাইম মিলাই মেলি অ'কে সেইটোৱে আৰু পেটটো লাগি আছে অলপমান খাই ল'লোঁ আৰু ভাতটো তাতে ইয়াতে অ'কে বাহিৰলৈ ওলাই আহিলোঁ মানে এতিয়া ঘৰ যাওঁগৈ ৰাতি 11টা বাজিবলৈ হৈ গ'ল বহুত দেৰি হৈ যাব মোৰ লগত আছে চাওঁ দেৱতা এইটো বেগ চাইডে কাৰোবাৰ লগত চিনাকি হৈ আছে সেইকাৰণে তেওঁক পাছত দেখাই আছোঁ বাকী যাওঁগৈ আৰু ভাগৰ লাগিছে বহুত আজি হোৱা নাই দিনটো ভালকৈ কালিও বহুত ৰাতি হৈ গ'ল অ'কে ইফালে দেখাই দিছোঁ লাষ্ট অ'কে টাটা বাই বাই ভাল লাগিলে চেনেল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব আৰু আপোনালোকৰ নেক্সট ভিডিঅ' লগ পাম আৰু আশা ৰাখিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব বুলি